एके मोमेन्टम चलिबोदोंमोन एके मोमेन्टम কেনেকৈ আলোচনা চলি আছে চৰকাৰৰ লগত আলোচনা কৰিলে মই চিধা কৈ দিওঁতে আজি আলোচনা তাৰমানে আমাৰ তাৰমানে ফ'কাছ আছিলে এতিয়া তাৰমানে অলপ তাৰমানে ডিলে হৈ গৈছে এইখন তাৰমানে আমি মাত্ৰ ইয়াতে আহি পিনি আমাক মাতি পিনি ইয়াতে ভাত দালি খোৱা এটা নহ'ব দেই চিধা কথা কৈছোঁ আমাৰ এটা চলিউশ্যন ওলাব লাগিব এতিয়াতো আমাৰ ৰঞ্জন ছাৰো তাৰমানে এতিয়াতো ওলোৱা নাই আকৌ গেল এতিয়াতো আমি কম্প্ৰমাইজ নকৰোঁ এনেও কি পদক্ষেপ গ্ৰহণ কৰিব আগলৈ আমি যদি এতিয়া কওঁ এটা আপোনালোকেতো কিবা হৈ যাব ষ্টেপ চাব আপুনি আমি যি কাম কৰি আছোঁ আপোনালোকে চাই থাকিব আমি কি কৰি যাম মানে চৰকাৰৰ প্ৰতি আপোনালোকে সন্তুষ্ট হ'ব এনেকুৱাতো নহয় আমি চৰকাৰৰ লগত সন্তুষ্ট এনেকুৱা নহয় যি চৰকাৰ চলি আছে মিলামিলিকে চৰকাৰ চলিলে বেছি ভাল আছিলে তাৰমানে যদি গভমেণ্টে যদি য'ত আনা যদি চলাই মোনবা না দিনেহে ৰঞ্জন ছাৰা কৰিম সেতকাই বেগেন থাকেন গোৱাকে বৰুৱা কৌষ্টি দি থাকেন গোৱাকে বড়ো তাৰমানে এতিয়ালৈকে তাৰমানে এক ক'ত হ'ব পৰা নাই ইয়াৰ কাৰণে তাৰমানে আমাৰ ৰঞ্জন ছাৰে ওলাব পৰা নাই বড়ো যদি এক ক'ত হয় কালিহে ওলাব মই জানো তাৰমানে মাই কনচেঞ্চ তাৰমানে ফিলিংছটা কয় তাৰমানে আপুনি কি ক'ব যিহেতু চৰকাৰ যিটো বিটিআৰ চৰকাৰ বা অসম চৰকাৰ কি ক'ব যি চৰকাৰ চলি আছে এতিয়াতো পাব্লিকে চাই আছে কেনেকৈ চলি আছে মই যদি কয় এতিয়া কাইবা পাৰ্চনেলি ল'ব সেইকাৰণে মই কমেণ্টছ দিব নোখোজোঁ সন্তুষ্ট নহয় আপোনালোকে সন্তোষটো তাৰমানে কি ক'ব সন্তোষটো নহ'ব ক'ব লাগিব ইনডাইৰেক্টলি তাৰমানে যি হ'ব লাগিছিলে এতিয়ালৈ হোৱা নাই এনে যিমান ৰেকৰ্ড হৈছে BSc BTC আৰু মিডিয়া ৰেকৰ্ড যি হৈছে তাৰমানে চব ফাইনেল কিবা কম্প্ৰিহেনচিভ চলিউশ্যন লিখা আছে আপোনালোকে যদি BSc পৰা যদি এতিয়ালৈকে চাই চব কম্প্ৰিহেনচিভ চলিউশ্যন বুলি লিখাই আছে আমাৰতো এনে কম্প্ৰিহেনচিভটো নালাগে নহয় পাৰ্মানেণ্ট চলিউশ্যনে লাগে বড়োৰ কাৰণে চৰকাৰৰ লগতো আমিতো BTC চৰকাৰৰ লগতো আলোচনা কৰি আছোঁ যাই পিনি সেইদিনা আমি গৈছিলোঁ কথা পাতিছোঁ তাৰমানে আমিতো কৈছোঁ ডাইৰেক্টলি যেতিয়ালৈকে ৰঞ্জন ছাৰ জেলৰ পৰা ওলাই নহয় আমি চাৰেণ্ডাৰ নকৰোঁ কিন্তু CMA কৈছে আপোনালোকে চাৰেণ্ডাৰ কৰা হৈছে আপোনালোকে আৰু চিজফায়াৰ কৰা হৈছে আমিতো চাৰেণ্ডাৰ কৰা নাই আমিতো চিজফায়াৰত আছে এতিয়ালৈকে কেমতে আছে আমি যেতিয়ালৈকে আমাৰ ডিমাণ্ডছ খিলাফ ফুলফিল নহয় তেতিয়ালৈকে আমি আৰ্মছ ৰেজৰ নকৰোঁ ঠিক আছে